নমস্কাৰ বন্ধু বান্ধৱী ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ এনুৱেল এক্সামিনেশ্যন 2025ৰ ইংলিছৰ কুৱেশ্যন পেপাৰটো। এইটো যোৱা বছৰৰ হয়, চ' তোমালোকৰ বাবে এই ভিডিঅ'টো বহুতো গুৰুত্বপূৰ্ণ। তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষ লৈ চাই থাকিবা আৰু পাৰিলে ভিডিঅ'টোক এটা লাইক কৰি দিবা। তোমালোকেতো জানা 45টা MCQ আহে আৰু 45 মাৰ্কৰ থিয়ৰী আহে আৰু বাকী 10 মাৰ্কৰ তোমালোকৰ প্ৰেক্টিকেল দিয়ে। চ' তোমালোকৰ ছেকশ্যন এত আছে 45টা MCQ বিলাক তোমালোকে চাই ল'বা আৰু যিটো নোৱাৰা সেইটো তোমালোকে গুগলতো চাৰ্চ কৰিব পাৰা বা তোমালোকে মোক কমেণ্ট বক্সত জনাই দিবা, মই তোমালোকক তাতে উত্তৰটো দি দিম। চ' তোমালোকে কুৱেশ্যনবিলাক চাই থাকা। ইয়াৰ পিছত আছে ছেকশ্যন বি, য'ত তোমালোকৰ 45 মাৰ্কৰ থিয়ৰী আছে। চ' তোমালোকে এই প্ৰশ্নবিলাক ভালদৰে চাই লোৱা। এনেকুৱা প্ৰশ্ন যে আহিব সেইটো ঠিক নাই, কিন্তু এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব এইটো 100% হয়। কাৰণ এতিয়া ছেবা যিহেতু নতুন বৰ্ড হৈছে ASSEB, চ' সেইটো নিয়মতে তোমালোকৰ এতিয়া কম্পিটেঞ্চি বেছড কুৱেশ্যন কাটে। চ' তোমালোকে কুৱেশ্যন এনচাৰ্ছ ভালদৰে নপঢ়ি তোমালোকে থিয়ৰীটো ভালদৰে পঢ়িবা, কিতাপটো ভালদৰে পঢ়িবা, তো তোমালোকৰ কুৱেশ্যন এনচাৰ অকলে হৈ যাব। চ' তোমালোকে চাই যোৱা। ইয়াত ছেকশ্যন চিত তোমালোকৰ গ্ৰামাৰ দিছে, গ্ৰামাৰবিলাক তোমালোকে চেষ্টা কৰিবা। আৰু ছেকশ্যন ডিত তোমালোকৰ যিটো ছাপ্লিমেণ্টাৰী ৰিডাৰ আছে তাৰ পৰা দিছে তোমালোকৰ। ছেকশ্যন ইত আকৌ তোমালোকৰ গ্ৰামাৰে দিছে, তোমালোকে চাই থাকা এইবিলাক। এটা আৰ্টিকেল ৰাইটিঙো আছে বা ষ্টৰি ৰাইটিং আছে আৰু ৰিপৰ্ট ৰাইটিঙো আহিছিল। তোমালোকে এইবিলাক ভালদৰে প্ৰেক্টিচ কৰিবা। চ' আজিৰ কাৰণে এইখিনি আছিল। তোমালোকে যদি হেল্পফুল হৈ থাকা ভিডিঅ'টোক এটা লাইক কৰি দিবা আৰু এনেকুৱা ভিডিঅ'ৰ কাৰণে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ মই আৰু এনেকুৱা ভিডিঅ' লৈ আহিম। তোমালোকৰ ইয়াৰ পিছত কোনটো টপিকৰ লাগে বা কোনটো ছাবজেক্টৰ লাগে ভিডিঅ' তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰি দিবা। আজিৰ কাৰণে এইখিনি থাকিল, ধন্যবাদ।